ডিব্ৰুগড়ত ফিজিক এলায়েন্স এণ্ড নিউট্ৰিশ্যন হাবৰ উদ্যোগত শৰীৰ চৰ্চাৰ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পোন প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় জিলা পুথিভঁৰালত প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানত শৰীৰ চৰ্চাৰ প্ৰতিযোগী প্ৰায় 100ৰো অধিক প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে। আগন্তুক দিনত আৰু অধিক শক্তিশালী ৰূপত এই অনুষ্ঠানৰ আয়োজন কৰাৰ আশা প্ৰকাশ উদ্যোক্তাসকলৰ। প্ৰতিযোগীসকলে আগন্তুক সময়ত অলিম্পিকত অংশ ল'ব পাৰিব বুলি আশা প্ৰকাশ কৰি এই অনুষ্ঠানৰ আয়োজন কৰে। উদ্যোক্তা হিচাপে অনুষ্ঠানত উপস্থিত থাকে বিতুপন চেতিয়া, মান্না দেৱনাথ, ফণীন্দ্ৰ বৰুৱা, ভাস্কৰজ্যোতি ভট্টাচাৰ্য, ৰায়ান জুৱেৰী। আজি আমাৰ অনুষ্ঠিত হোৱা ডিব্ৰুগড় ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত ফিজিক এলায়েন্সৰ যি পদক্ষেপ আমি বৰ্তমান কাৰ্যসূচী চলিব আৰু আজি কাৰ্যসূচীত আমাৰ বহুতখিনি পাৰ্টিচিপেট নানা ধৰণৰ ডিষ্ট্ৰিক্টৰ পৰা বিভিন্ন ধৰণৰ ল'ৰা আৰু ছোৱালীবিলাক আহিছে। তেখেতলোকৰ যি শৰীৰ চৰ্চাৰ ওপৰত আমি অকণ গুৰুত্ব লৈ অকণমান আগবাঢ়ি যাবলৈ আমি ডিব্ৰুগড় ফিজিক এলায়েন্সে অকণমান পদক্ষেপ এটা লৈছোঁ আৰু আমি ভাবোঁ আগন্তুক দিনত আৰু ইয়াতকৈ শক্তিশালী ৰূপে আমি যদি কৰিব পাৰোঁ। আৰু আমাৰ কাৰ্যসূচী আজি আৰু কাইলৈ দুদিনীয়া আৰু আমাৰ ইয়াত আজি যিখিনি পাৰ্টিচিপেট হৈছে তেওঁলোকে ইয়াৰ পৰা ওলাই যোৱাৰ পিছত অলিম্পিয়াড আমাৰ অংশগ্ৰহণ কৰিব পাৰিব বুলিও আমি আশা ৰাখি এই আজি কাৰ্যসূচী আমি হাতত লৈ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আমি প্ৰগ্ৰেমখন ৰাখিছোঁ। মাধ্যমক ধন্যবাদ জনাইছোঁ। আমাৰ ডিব্ৰুগড় ফিজিক এলায়েন্সৰ উদ্যোগত শৰীৰ চৰ্চাৰ দুদিনীয়া কাৰ্যসূচী লোৱা হৈছে আমাৰ ডিব্ৰুগড় জিলাৰ পুথিভঁৰালত আৰু পোনপ্ৰথমবাৰলৈ আজি আমি ডিব্ৰুগড় অনুষ্ঠিত কৰিব পাৰিছোঁ আৰু আজি বহুত আমাৰ শৰীৰ চৰ্চাৰ যিসকল প্ৰতিযোগী আছে তেখেতসকলে ইয়াত আহি অংশগ্ৰহণ কৰিছে। প্ৰায় 100ৰো অধিক পাৰ্টিচিপেট কৰিছে। গতিকে তেখেতসকলে নিজৰ শৰীৰ চৰ্চাত প্ৰদৰ্শন কৰি নিজকে শৰীৰৰ ওপৰত তেখেতে ভাল এজন প্ৰদৰ্শন কৰি যাতে আমাৰ ডিব্ৰুগড়ৰ কাৰণে গৌৰৱ কঢ়িয়াই তাৰ কাৰণে মই ডিব্ৰুগড় জিলা আমাৰ ডিব্ৰুগড় ফিজিক এলায়েন্সৰ তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ মূল উদ্দেশ্য হৈছে যে আমাৰ যিসকল উঠি অহা প্ৰজন্ম আমি এটা ভাল ৰাস্তা দেখাই দিব পাৰোঁ। তাৰ কাৰণে আজি এই খেলখন আয়োজন কৰিছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনবিলাকো ইয়াতে আমি সুন্দৰকৈ খেলখন আমি পাতিবলৈ সক্ষম হওঁ আৰু ইমান ক্ষেত্ৰত সকলোকে আপোনালোকক মই ধন্যবাদ জনাই বক্তব্য ধন্যবাদ। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱা ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ নিউজ। ভাৰত তথা অসম চৰকাৰৰ বিলাসী আঁচনি জল জীৱন মিছন। ঘৰে ঘৰে খোৱা পানী, বিশুদ্ধ খোৱা পানী। প্ৰতিদিনে খোৱা পানী পাব প্ৰতিজনে। প্ৰতিদিনে ন্যূনতম 55 লিটাৰ বিশুদ্ধ খোৱা পানী। 2024 চনৰ ভিতৰত সম্পূৰ্ণ হ'ব জল জীৱন মিছন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত তীব্ৰ গতিত চলি আছে কাম। জল জীৱন আঁচনিৰ পূৰ্ণ কাৰ্যকাৰিতাত বিশেষ গুৰুত্ব যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ। আপোনাৰ আঁচনি যোৰহাট কাৰ্যক্ষম কৰিব আপুনি। এই চিন্তাৰে আগবাঢ়িছে যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগ।